আজিৰ ফাৰ্ষ্ট কুৱেশ্যনটো হ'ল আইহোল was the capital of the আইহোলৰ ৰাজধানী কি আছিল? আইহোলৰ ৰাজধানী আছিল চালুক্কাছ। ঠিক আছে, নেক্সট কুৱেশ্যন চাওঁ। সেকেন্ড কুৱেশ্যনটো হ'ল who among the following divides the policy doctrine of lapse? তলৰ কোনে doctrine of lapse নীতি ৰচনা কৰিছিল? কোনে কৰিছিল? লৰ্ড ডেলহাউসিয়ে। ঠিক আছে, নেক্সট কুৱেশ্যন চাওঁ। 3 নম্বৰ কুৱেশ্যন at which Buddhist site of India did Gautam Buddha first speech the dharma? ঠিক আছে, ভাৰতৰ কোনটো বৌদ্ধ স্থানত গৌতম বুদ্ধই প্ৰথম ধৰ্ম প্ৰচাৰণ কৰিছিল? ক'ত কৰিছিল? সাৰনাথত। ঠিক আছে, ফাৰ্ষ্ট কৰিছিল সাৰনাথত। নেক্সট কুৱেশ্যন চাওঁ। 4 নম্বৰ কুৱেশ্যনটো চোৱা। The Treaty of Lahore was signed in 1846 between the British Empire and 1846 চনত ব্ৰিটিছ সাম্ৰাজ্য আৰু দেশৰ মাজত লাহোৰ সন্ধি স্বাক্ষৰিত হৈছিল। কাৰ মাজত হৈছিল? মহাৰাজা দুলীপ সিংহৰ মাজত হৈছিল। নেক্সট কুৱেশ্যন চোৱা। 5 নম্বৰ কুৱেশ্যন গিয়াছুদ্দিন বালবান rule of the slave dynasty. দাস বংশৰ শাসক গিয়াছুদ্দিন বলবানে 1865 চনৰ পৰা 1868 খ্ৰীষ্টাব্দত কি উপাধি গ্ৰহণ কৰিছিল? কি উপাধি গ্ৰহণ কৰিছিল? নুৰ আল-দিন, নুৰ মহল, জিল আল্লাহি, জাহান পানফ। কি উপাধি কৰিছিল? জিল আল্লাহি। ঠিক আছে, জিল আল্লাহি। নেক্সট কুৱেশ্যন চোৱা। 6 নম্বৰ কুৱেশ্যন চোৱা। Who among the following was not a ruler of the Tughal dynasty? তলৰ কোনজন তুগল বংশৰ শাসক নাছিল? তুগল বংশৰ শাসক নাছিল ৰুকুনুদ্দিন তুগল। ঠিক আছে, ৰুকুনুদ্দিন তুগল বংশৰ শাসক নাছিল। নেক্সট কুৱেশ্যন চোৱা। 7 নম্বৰ কুৱেশ্যনটো চোৱা। What was the pedestrian path of devotees to wave in homage at stupa called in Buddhist architecture? ঠিক আছে, বৌদ্ধ স্থাপত্য ভক্তসকলে স্তূপৰ প্ৰতি শ্ৰদ্ধা জনাই হাত জোকাৰিছিল। এই জোকাৰিবলৈ পদটো কি আছিল? কি আছিল? কোনটো পদ আছিল? উপাধি আছিল তোমাৰ মেধি। ঠিক আছে, অপশ্যন নম্বৰ এ মেধি। নেক্সট চোৱা। 8 নম্বৰ কুৱেশ্যন which of the following acts of 1947 regulates the Indian labor law with regards to trade unions as well as individual workmen? ঠিক আছে, 1947 চনত তলৰ কোনখন আইনে ট্ৰেড ইউনিয়নৰ লগত ব্যক্তিগত শ্ৰমিকৰ ক্ষেত্ৰত ভাৰতীয় শ্ৰম আইন নিয়ন্ত্ৰণ কৰে? কোনটোৱে কৰিছিল? ইণ্ডাষ্ট্ৰিয়েল ডিসপিউটস এক্ট। ঠিক আছে, ইণ্ডাষ্ট্ৰিয়েল। নেক্সট কুৱেশ্যন চোৱা। 9 নম্বৰ কুৱেশ্যন Who among the following Mauryan rulers fought the Kalinga War in 261 BC? তলত উল্লেখ কৰা মৌৰ্য শাসকৰ ভিতৰত কোনে খ্ৰীষ্টপূৰ্ব 261 চনত কলিংগ যুদ্ধ কৰিছিল? কোনে কৰিছিল? অশোকে। ঠিক আছে, অশোকে কৰিছিল, বিন্দুসাৰে কৰা নাই। কোনে কৰিছিল? অশোকে কৰিছিল। নেক্সট কুৱেশ্যন চোৱা। 10 নম্বৰ কুৱেশ্যন চোৱা। Who among the following Indian authors wrote the famous novel Gora during the nationalist movement of India? ভাৰতৰ জাতীয়তাবাদী আন্দোলনৰ সময়ত তলত উল্লেখ কৰা ভাৰতীয় লেখকসকলৰ ভিতৰত কোনে গোৰা নামৰ বিখ্যাত উপন্যাসখন ৰচনা কৰিছিল? কোনে কৰিছিল? ৰবীন্দ্ৰনাথ ঠাকুৰে কৰিছিল। নেক্সট কুৱেশ্যন চোৱা। 11 নম্বৰ কুৱেশ্যন কি কৈছে? In a drama, Naresh
spoke, Swaraj is my birth right, and I shall have it. Who among the following Indian freedom fighters said this slogan? এখন নাটকত নৰেশে কয় স্বৰাজ মোৰ জন্মৰ অধিকাৰ আৰু মোৰ থাকিব। তলত উল্লেখ কৰা ভাৰতীয় স্বাধীনতা সংগ্ৰামসকলৰ ভিতৰত কোনে এই শ্লোগানটো কৈছিল? কোনে কৈছিল? লোকমান্য বাল গংগাধৰ তিলক। লোকমান্য বাল গংগাধৰ তিলকে কৈছিল। নেক্সট কুৱেশ্যন চোৱা 12 নম্বৰ কুৱেশ্যন ডিউৰিং দ্য ৰিজন অফ দ্য solars the land given for the maintenance of a school was known as যে চোলাসকলৰ ৰাজত্বকালত এখন বিদ্যালয়ৰ ৰক্ষণাবেক্ষণৰ বাবে দিয়া মাটিখিনিক দেশ নামেৰে জনা যায়। কি নামেৰে জনা গৈছিল? চালাভোগ। ঠিক আছে, চালাভোগ নামেৰে জনা গৈছিল। নেক্সট কুৱেশ্যন 13 নম্বৰ কুৱেশ্যন কনচিডাৰ দ্য ফলোয়িং ষ্টেটমেণ্ট এবাউট এ ফৰ্ট। এটা দুৰ্গৰ বিষয়ে তলত দিয়া কথাবোৰ বিবেচনা কৰক। ইট ৱাজ অৰিজিনেলি ন'ন এজ মানকাল। প্ৰথমে ইয়াক মানসকলে মানকাল বুলি কোৱা হৈছিল। কি হৈছে? ইট ৱাজ built on a hilltop in the year 1143 যে 1143 চনত ইয়াক পাহাৰৰ শিখৰত নিৰ্মাণ কৰা হৈছিল। In above mentioned sentence 4 is being told about ওপৰত উল্লেখ কৰা বাক্যবোৰত দুৰ্গৰ কথা কোৱা হৈছে। কোনটো দুৰ্গৰ কথা কোৱা হৈছে? গোলকোণ্ডা ফৰ্ট। গোলকোণ্ডা ফৰ্ট দুৰ্গৰ কথা কোৱা হৈছে। নেক্সট কুৱেশ্যন 14 নম্বৰ কুৱেশ্যন চোৱা হু এমং দ্য ফলোয়িং পাৰচুৱেড Mahatma Gandhi to allow women to join the salt satyagraha movement. The তলৰ কোনে মহাত্মা গান্ধীক নাৰীক লবণ সত্যাগ্ৰহ আন্দোলনত যোগদান কৰিবলৈ অনুমতি কৰিছিল? কোনে কৰাইছিল? কমলা দেৱী চট্টোপাধ্যায়। কোনে কৰিছিল? কমলা দেৱী চট্টোপাধ্যায়। নেক্সট কুৱেশ্যন চোৱা আজি লাষ্ট কুৱেশ্যনটো হ'ল rulers of Mahajanapadas in ancient India collected tax on crops at the rate of price of what was produced. যে প্ৰাচীন ভাৰতৰ মহাজনপদৰ শাসকসকলে শস্যৰ ওপৰত কৰ সংগ্ৰহ কৰিছিল যিটো উৎপাদন হৈছিল তাৰ হাৰত। মানে ধৰা তোমাৰ 100 ভিতৰত তোমাৰ 100% ভিতৰত যিমান হয় তাৰ 6 ভাগ কৰি 1 ভাগ দিব লাগিব। সেনেকুৱাকে কৰ লৈছিল। ঠিক আছে, তো অপশ্যন চি নম্বৰটো কাৰেক্ট। আজি এইখিনিয়ে। যে ক্লাছটো ভাল লাগি থাকে প্লিজ ছাবস্ক্ৰাইব কৰি দিব আৰু শ্বেয়াৰ কৰি দিব। থেংক ইউ ফৰ ৱাচিং।